ঋতুৰাজ ব্লগছ। তো গাইজ সকলোৱে জানে যে ৰাস চলি আছে। তো আজি ৰাস বুলি আজি মানে গাইজ আপোনালোকক নলবাৰী ৰাস দেখুৱাম কেনেকুৱা হয়। এতিয়া আমি নলবাৰী ৰাস চাব যাওঁ। চাব যাবা? বলক মানে ৰাস চাবা ৰেডি হ'ব চকে চক গাইজ, মানে ৰাস চাবা ৰেডি গাইজ বলক। তো গাইজ বলক ৰাস চাব যাওঁ। নলবাৰী গাইজ মানে নলবাৰী আহি পালোঁ যিটো। তো গাইজ ৰাসৰ ফলত যে লগ পাইছোঁ। তো গাইজ মানে ভ্লগটোত মানে আকৌ কথা ক'ব নোৱাৰিলোঁ, কাৰণ গাইজ নলবাৰীত বহুত মানুহ ভিৰ, মানে মোবাইলটো ধৰিবই টাইম নাপায়। তথাপিতো আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিছোঁ। তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিব নাপাহৰিব।